Hi guys, welcome to my YouTube channel Polok Thepayatsen Vlogs. To আজি কলেজৰ ৰেলি আছে তো কলেজত জংগলি হৈছো তো সব কি হয় কলেজত সব গতে বাহ একে ৰং কৰি লৈছো তো জংগলি দে সেয়া পাখি সাখি লগাই লৈছো ইয়া পাত সব ইয়া পাত কিনি লৈছো তো সম্পূৰ্ণ ভিডিওটো চাব যদি ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তো আমি আদিম মানৱ হৈছো আদিম মানৱৰ কাৰণে মই বাহনাল কাটি আনিলো তো বাহনাল কাটি আনাৰ পিছত দেউতাই চাচি দিছে তো বাহ চাচি আছে চাচি হোৱাৰ পিছত মই বাহনালৰ ৰং কৰি পেলাই আদিম মানুহৰ নিচিনা বনাই ল'ম তো দেউতাই হোৱাৰ পিছতে মই এয়া ৰং লৈ বনাই আছো বহিয়াকে আঁকা বাঁকা কৰি আছো যি হয় আৰু হলে হল আৰু আদিম মানুহৰ নিচিনা তো এয়া কলেজত আহি পালো কলেজত এয়া আমি ড্ৰেছ পিন্ধি আছো তো আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট তো আমাৰ এই ডিপাৰ্টমেণ্টটো কোন পজিশ্যনত থাকিব আপোনালোকে কমেণ্ট কৰি জনাবচোন তো এয়া পলদাই মোৰ ড্ৰেছ পিন্ধাই দিলে মই পিন্ধাৰ পিছতে মানে ভৰি মানে যিকেইটা পাত পিন্ধিব লাগে মই অকলে পিন্ধিব নোৱাৰোঁ সেইকাৰণে পলদাক ক'লোঁ পলদাই পিন্ধাই দিলে তো বা এজনীকে ভিডিঅ' কৰিব দিলোঁ বায়ে ভিডিঅ' কৰি আছে তো এইটো হ'ল আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমি জংঘলী হৈছোঁ আৰু বিভিন্ন হৈছে বিহু তিৱা বড়ো বহুত হৈছে তো আমি কি হ'ব জনাব আপোনালোকে কমেণ্ট কৰি তো ইয়াৰ পিছত চাওক আমি অলপ এনজয় কৰিলোঁ গোটেইখিনি মিলি আমাৰ ডিপাৰ্টমেণ্টৰ মানে গোটেইখিনি ষ্টুডেণ্ট মিলি অলপ নাচিলোঁ আৰু মই নাচিব নাজানো তো আজি প্ৰথমবাৰ নাচিছোঁ তো যি মন যায় তাকে নাচিছোঁ আৰু কেনেকুৱা হৈছে জনাব আপোনালোকে তো এয়া নাচি হোৱাৰ পিছতে আমি ৰেলীত যাম তো ৰেলীত গোটেই মৰিগাঁও টাউন কৰিম তো সম্পূৰ্ণ ভিডিঅ' চাই থাকিব অকণো স্কিপ নোকোৱাকৈ আৰু কেনেকুৱা হয় আপোনালোকে জনাব গতিকে বলক আৰম্ভ কৰোঁ এতিয়া অলপ নাচ চাওক তাৰপিছতে আমাৰ ৰেলী চাব তো বলক আৰম্ভ কৰোঁ जंगली नाम चाहिए गल हेरो এইটো কি হৈছে এইটো কি দল হৈছে এইটো আপোনাৰ হেই বায়বনে হ'ব নেকি অকলে হ'ব
এইটো গোটেইখিনি হেৰি সংস্কৃত ডিপাৰ্টমেণ্ট সংস্কৃত ডিপাৰ্টমেণ্টৰ 20টাহে ষ্টুডেণ্ট বহাই লৈছে অঁ জেনেৰেলখিনি But if we could kiss and just cut the rubbish, then I might be on to something. I ain't giving you one. राम राम।